Hi everyone, Rinku's Pakhar and Blogsor নতুন এটি ৰেচিপি ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি লৈ আহিছো আপোনালোকলৈ এটা পৰ্কৰ খুবেই টেষ্টি ৰেচিপি বেম্বো শুটৰ লগত বনোৱা পৰ্ক এই ৰেচিপিটো মই বনোৱা নহয় মোৰ লৰা ববই বনাইছিলে এবাৰ ঘৰলৈ আহোতে হি খুব ধুনিয়া বনায় এটা বলক দেৰি নকৰি কেনেকৈ বনাইছে দেখুৱা প্ৰথমে গেছটো জ্বলাই ডাঙৰ কুকাৰ এটা পাতি দিলে কুকাৰটো ভালদৰে গৰম হোৱাৰ পিছতে ইয়াতে মাংসখিনি দি দিছে মাংস 1 কেজি আছে ৰেচিপিটো কুকাৰতে বনাব এটা গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ মাংসখিনি লৰাই লৰাই ভাজি আছে মাংসখিনি বনাওতে তেল ব্যৱহাৰ নকৰে এনেকৈ খাবলৈ খুব টেষ্টি হয় যি সকলে খাইছে গমে পায় আৰু এফালে মই ৰেডি কৰি দিছো 15 ফুটামান নহৰু আৰু 7-8টা মান শুকান জলকীয়া অলপ গৰম পানীত তিয়াই থৈ পেষ্ট কৰি দিছো বাগাজৰ লগত বনোৱা গাহৰি মাংসত নহৰুৰ পৰিমাণটো অলপ বেছি হলে খাই ভাল লাগে এয়া মাংসখিনিৰ পৰা লাহে লাহে অলপ অলপ তেল উলাবলৈ আৰম্ভ কৰিছে আৰু কাটি দিছো দুটা পিয়াজ মিডিয়াম সাইজৰ বাগাজ 1 কাপতকৈ অলপমান কম ভৰ্তি নহয় মাংসখিনিৰ পৰা যেতিয়া তেল উলাবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে পিয়াজখিনি দি দিছে আৰু ভালদৰে গুটিখিনি লৰাই লৰাই ভাজি আছে অলপ সময় গেছৰ ফ্লেমটো হাই কৰি লৈছে অলপ সময় ভজা হোৱাৰ পিছত এতিয়া দিছে নহৰু আৰু জলকীয়াৰ পেষ্টখিনি আৰু এইখিনিও লৰাই লৰাই ভাজি আছে দিছে পৰিমাণ অনুযায়ী নিমখ আৰু আনটো গেছত মই অলপমান গৰম পানী হ'বলৈ দিছো এতিয়া বাগাজখিনি দি দিছে এইখিনিও লৰাই লৰাই অলপ সময় ভাজি আছে আৰু দিছে আধা চামুচ চিলি পাউডাৰ জলকীয়া পৰিমাণটো আপোনালোকৰ নিজৰ জোখমতে দি ল'ব পাৰিব এইখিনি ভজা হৈ আহিছে আৰু এতিয়া ইয়াতে গৰম পানীখিনি দি দিলে খুব বেছি পানী দিব নালাগে বেছি পানী দিলেও খাই ভাল নালাগে এতিয়া কুকাৰটো ঢাকন মাৰি 3টা হুইসেল মৰাই লৈছে মাংসখিনি আপোনালোকৰ কেনেকুৱা চাই ল'ব যদি ভালদৰে নিহিজে আৰু দুটামান হুইসেল মৰাই ললে হ'ল এয়া আমাৰ পৰ্ক ৰেডি মই খুলি দেখুৱাইছো চাওকচোন কিমান ধুনিয়া হৈছে দেখিবলৈ যিমান ধুনিয়া হৈছে খাবলৈ বহুত টেষ্টি হয় ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ থাকিল